জ্যোতি দীপা জ্যোতি পরম জ্যোতি দীপা জ্যোতি জনার্দনা দীপহারা তুমি পাপা দীপ জ্যোতি নমস্তুতে শুভঙ্কর কল্যাণা আরোগ্যম সুখ সম্পদা দেশবুদ্ধি বিনাশায় আত্মজ্যোতির্নমস্তুতে আত্মজ্যোতির্প্রদীপ্তায় ব্রহ্মজ্যোতির্নমস্তুতে ব্রহ্মজ্যোতির্প্রদীপ্তায়। আচার্য জয় জয়তে মই সকলোলৈকে সেৱা আৰু শ্ৰদ্ধা নিবেদিছোঁ। আজি এই পবিত্ৰ সভাখনৰ বাবে, কিয়নো আজি লাচিত দিৱস। আজি লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী। অসমৰ ইতিহাসৰ কিংবদন্তি লাচিত বৰফুকন আছিল আক্ৰমণকাৰী মোগল সৈন্যৰ বিৰুদ্ধে অসম ৰাজ্যক আগুৱাই নিয়া অন্যতম বীৰ সৈনিক। লাচিত বৰফুকন আছিল দক্ষ সামৰিক নেতা হোৱাৰ লগতে সুদক্ষ ৰাজনীতিবিদ।
দ্বিতীয় শ্যামলী বৰা তৃতীয় চিন্ময় বৰা দ্বিতীয় নিত্যজিতা দাস তৃতীয় মনীষ ৰঞ্জন শৰ্মা লগত সংগতি ৰাখি আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি আমি দিল্লীত এইবাৰ বিজ্ঞান ভৱনত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী পাতি বিশ্বৰ দৰবাৰত লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ তেওঁ যি প্ৰয়াস কৰিছে আমি সেই ক্ষেত্ৰত তেখেতসকলক তথা অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আমি দেখিছোঁ আমি কিবা এটা আন্দোলন কৰিবলৈ হ'লে অসম আন্দোলনতেই হওক বা অন্যান্য কিবা ধৰ্মঘট হওক বা অন্য কিবা কৰিবলৈ গ'লেই